নাৰিকল গছ কাটো, তামোল গছ কাটো, গছৰ ডাল কাটো, কুৱাৰ কাম কৰো, ডাঙৰ ডাঙৰ পানী টিংকাৰ চাফা কৰো, বৰল খেদো, বৰল। নমস্কাৰ ইউটিউবৰ সকলো শুভাকাংক্ষী ব্যক্তিলৈ আৰু আমাৰ নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। এইফালে বহুত দিনৰ মূৰত বৰষুণ আজি অহা কথা নাছিল। অত্যন্ত গৰমৰ পাছত আজি বতৰটো অলপ ঠাণ্ডা হৈছে আৰু আমাৰ আহি 5টা লাগে 5টা হবা আনিছিল আহি চাহ লৈ মচলপুৰত যাম। মচলপুৰত যাই কিবা এটা কাম আছে, তাৰপিছত আৰু কিবা ৰাখি দিব নাম। পিছত বৰ্তমান বৰষুণ যদি আহে সেইখিনি কৰা কিজানি নহ'ব। চাওঁ লাগি যদি বৰষুণ ডাঙৰকৈ নাহে মচলপুৰত যাম। আৰু যিয়ে বতাহ বৰষুণৰ এটা ভাৱ চলি আছে, তো ক'ব নাছিলোঁ যদি ডাঙৰকৈ আহে যাব নোৱাৰিম নিশ্চয়। আৰু এই 4দিনমান হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ কিয় এটা বেলেগ বস্তু সাজি আছিলোঁ। সাজি থকা ভিডিঅ'টো দিম বাৰু, মোৰ ক্লিয়াৰ হ'লে। ক্লিয়াৰ যিহেতুকে হোৱা নাই সেই ভিডিঅ'টো দিব পৰা নাই। এতিয়া 5টা খাই লওঁ, খাই লৈ বৰষুণক অপেক্ষা কৰোঁ। কি বৰষুণ আহে, কিমান আহে, বতাহ আহে, তাৰপিছত নেক্সট তাৰিখ সেই 5টা কিবা খাই যোৱা প্লাষ্টিকৰ হেনে পাঁচটা গিলা প্লাষ্টিকৰ হেনে নহয় কিবা কি বৰষুণত জিকিছে দিয়া সোনকালে সেউৰা আৰু ক'ৰ বৰষুণত জিকিব গৈছে কিছুপৰ ইয়াতে বহি থাকিলোঁ। স্কুলত ছাত্ৰবিলাক ছুটি দিয়া নাই, আৰু ধুনীয়াকৈ বহি চাই আছোঁ। তাৰপিছত ছুটি দিব স্কুল। স্কুল ছুটি দিলে চাগে ব্লক কৰাকৈ কিবা আৰু লৈ আহোঁ আৰু ফোনকাও আহি আছে। স্কুল ছুটি দি দিলে আৰু মন ওলাই আহিছে। সেই য'ত চেণ্ডেল লৈ আছে ল'ব লাগিব। উঠি দিয়া মনু বাই বাই টাটা বাই বাই টাটা। নাজরবি মনে হন থাকার লাগবো না ধরবে নাকে রে মনু পালা নাকি হয় নাকি মনে হয় আজি কি শিকাইছে মনে হয় গণিত শিকাইছে আৰু দে হ'ব দে না যাওঁ এখন গাড়ী হ'লে আকৌ নিব পাৰিলোঁ হয়, চাইকেলত পাহাৰি নিলৈ যাওঁ। আমি আহি লাহে লাহে ঘৰ পাই যাম আৰু এতিয়া বৰষুণো এলাক বতৰ ফৰকাল কৰলাক। বৰষুণ অলপ লাগছিল যদি আৰু ক'ত পাম ভাবলি তো মচলপুৰত এতিয়াহে মোটামুটি বাবুহাগ স্কুলৰ পৰা আনিছোঁ। এতিয়া মচলপুৰৰ পৰা একপাক ঘৰতে কেইটামান কাম আছে, কামকেইটা কৰি চাং কিমান সফল হ'ব পাৰোঁ কি হয়। মই এনেকৈ আহি পালোঁ। যদি বেছি দিন নাই আৰু মচলপুৰ পাই যাওঁ, মৰাপাটি পাই গ'ল। এটা কিবা ডাঙৰ প্ৰজেক্ট বনাই আছে, কি প্ৰজেক্ট বনাব অলপ পিছত গম পাওঁ নিশ্চয়। প্ৰজেক্টটো ক্লিয়াৰ হোৱা নাই। মচলপুৰৰ মেইন ৰাস্তা আমি প্ৰথমতে মই এই অফিচটোৰ পৰা ছাৰৰ পৰা 2,000 জানিব চেষ্টা কৰিম। হয়, থেংক ইউ আপোনাক বহুত বহুত ধন্যবাদ থাকিল সেনেকৈ আৰু মই ইয়াতে আহিছিলোঁ।
আহিছিলোঁ মানে কি ছাৰক লগ ধৰি পেলাই ইয়াত নাপালোঁ দোকানত যাম এতিয়া হয় দোকানৰ পৰা লগ ধৰি কি জানিব পাৰোঁ তাহানি জানিম তেখেতে মোক একজন নতুন ইউটিউবাৰৰ লগত চিনাকি কৰি দিছে তেখেতৰ নাম হ'ল শ্ৰী সুভাষ চন্দ্ৰ দাস সুভাষ চন্দ্ৰ দাস আৰু এখেতৰ নাম হৈছে কি মই গাছ চাছ কাটো জিন্তু কাম কৰোঁ জিন্তু দাস না বৰল খেদো মই যিকোনো কাম কৰি আছো গুৱাহাটীত জিন্তু বৰ্মন ঠিক আছে নতুনকে লগ পালোঁ আপোনালোকক ভাল লাগিল মই গুৱাহাটীত চাৰিজনক ভাত দি আছো আপুনি আজি নুনমাটি ছেক্টৰটি ঠিক আছে ঠিক আমি আছে লেট্ৰিনৰ চাফা কৰি আছো আপোনাৰ ভিডিঅ' চাম হয় না অ আৰু আমাক আমি সহযোগ কৰি অ হয় আগবাঢ়ি যাব লাগে কোনফালে আগবাঢ়িব পাৰিম না কি কোনফালে যাব পাৰে এতিয়া আমাৰ লক্ষ্য ঠিক আছে ঠিক আছে ভাল লাগিল কেতিয়াবা লগ পাম হয় না আমাৰ দাদা চিনাকি কৰি দিলে ঠিক আছে ঠিক আছে তাতে কিবা এটা কৰি আছে কি কৰি আছে আপুনি? মই এই কৰি আছো এইটো নতুন কিবা বস্তু দেখ এই কৰি আছো মই পঢ়ি ৰাখচোন অলপ পঢ়ি ৰাখ নাৰিকল গছ কাটো তামোল গছ কাটো গছৰ ডাল কাটো কুৱাৰ কাম কৰো ডাঙৰ ডাঙৰ পানী টিংকাল চাফা কৰো বৰল খেদো বৰল লেট্ৰিন টেংকি চাফা কৰো বাথৰুম চাফা কৰো লেট্ৰিনৰ পাইপ চাইপ আমি ভাঙিলে কৰো হয় নাই নালা কাম কৰো আমি এনেকুৱা অসমৰ জনসাধাৰণৰ বাবে চাৰিজনক ভাত দি আছো নুনমাটি ছেক্টৰতে হেড অফিচ হয় না আমি গুৱাহাটী চহৰতে কৰো ৰাজ্যতে ছাৰক বঢ়িয়া কোনোবাই যদি কৰে গাঁৱে ভূঞে তেতিয়া মই আগবঢ়াই দিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ থেংক ইউ প্ৰতিজ্ঞাবদ্ধ বহুত বহুত ধন্যবাদ অসমীয়া ল'ৰা হয় নাই ধন্যবাদ থাকিল অ ছাৰ কলেজ নচলা মোৰ বঢ়িয়া ইচ্ছা থাকিল তেখেতে অমৰ হওক এইটো কৰক। আগবাঢ়ি যাম আগবাঢ়ি যাম মই ঠেলি দিয়াৰ কাৰণে প্ৰস্তুত আছো থেংক ইউ এতিয়া আছো মই ছাৰক অলপ লগ ধৰি কিনে কথাখিনি জানিব চেষ্টা কৰিম না ঠিক আছে থেংক ইউ ছাৰসকলে ইয়াতে ব্যস্ত হৈ আছে পুৰা ফোন মাৰি ব্যস্ত হৈ আছে ছাৰ ভাল না কিবা লাগছিল অলপ ভাল ভাল গামোচা বব পাৰা বগা সূতা কম দামৰ বগা সূতা মাছৰ নহয় ঢালাই বুলি যে কয় ঢলাই ঢালাইটো কেই কিলো লাগে লাগব মানে চাওঁ বস্তুটো অলপ ধুনীয়া মিহি আনি থাকা কি আছে না নহয় চাৰে চাৰি যে বেছি বাপৰে বাপ ইমান দাম বেছি যে আগতে সেই 200 চাৰে তিনিশ আছিলে কেই কিলো দিম কিলো মানে দামটো কিমান ক'লে চাৰে চাৰিশ চাৰি গুণ হ'ল চাৰি ভাইতো ইয়াতে আমি মাতি আনিমতো ছাৰসকলৰ ভাগত চাম কৰি লাগ অলপমান বাইদেউ আৰু নেকি ছাৰৰ পৰা মই জানিব বিচাৰিম এটা কথা আমাৰ যি শিপিনীসকলৰ কিবা ভেৰিফিকেশ্যন হৈছিল বিষয়টো কি আছিল কিমান খিনি আগবাঢ়িছিল বিষয়টো কিমানখিনি আগবাঢ়িছিল কি আছিল আমাৰ 3 তাৰিখে শেষ হ'ব 3 তাৰিখে কি ৰেজিষ্ট্ৰেশ্যনটো 3 তাৰিখে শেষ হ'ব আৰু ভেৰিফিকেশ্যনটো আমাৰ 10 তাৰিখে শেষ হ'ব ভেৰিফিকেশ্যন 10 তাৰিখে ছেপ্টেম্বৰ 10 তাৰিখে আৰু এইটো আমাৰ অনলাইনত হেৰি হ'ব এইটো ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো চলি আছে 3 তাৰিখলৈকে সকলো শিপিনী কৰিব পাৰিব আৰু কি হ'ল এইটো আমাৰ স্বনিৰ্ভৰ নাৰী এইটো আমাৰ এটা হেৰি স্কিম এটা ফ্লেক্সি স্কিম ধৈৰ্যবাহক স্কিম ইয়াতে কি হ'ব আমাৰ 31 বিধ কাপোৰ আমাৰ কিনিব ইয়াতে চৰকাৰে 31 বিধ কাপোৰ কিনিব সেইখিনিয়ে আৰু বেলেগে ইয়াতে নাই গোটেই ৰাইজে আহক ৰাইজে আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক নিজে ৰেজিষ্ট্ৰেশ্যন কৰি নিজে নিজে ৰেজিষ্ট্ৰেশ্যন কৰি লওক নিজৰ মোবাইলত কৰিব পাৰিব কৰিব পাৰিম ৱেবছাইট আছে নেকি ৱেবছাইট আছে ৱেবছাইটটো হ'ল www.swarnirbornari.assam.gov.in এই ৱেবছাইটত যাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব আৰু মানে কি তাৰ পৰা সুবিধা অসুবিধা চৰকাৰৰ তৰফৰ পৰা সুবিধা অসুবিধা কিবা নাই চব সুবিধা পিছত হ'ব আপুনি তাতে মধ্যভোগী নোহোৱাকৈ আপুনি কাপোৰটো বিক্ৰী কৰিব পাৰিব চৰকাৰক সেয়ে মধ্যভোগী নোহোৱাকৈ কাপোৰটো বিক্ৰী কৰিব পাৰে আৰু এই যিটো প্ৰডাকশ্যন ক্ষেত্ৰত কিবা আপোনালোকে সহযোগিতা আগবঢ়াব কিবা নহয় নহয় তাতে আমাৰ হেৰি আছে বেঞ্চ মাৰ্ক আছে বেঞ্চ মাৰ্কত গ'লে আপুনি দেখিব কিমান কিমান কি কাপোৰ 31 বিধ কাপোৰত কিমান জখ হ'ব দীঘল বহল ওজন আৰু চানিকি কিমান হ'ব চব দিয়া আছে এইটো আপুনি তাতে ক্লিক কৰি দিলে পাব
গোটেইখিনি ডিটেইলছ ডিটেইলছ মই জানিব বিচাৰিছোঁ যে যিটো সঁজুলিও কিবা আপোনালোকৰ ফটোগ্ৰাফাৰ পৰা দিব নেকি? নাই নাই এতিয়া সঁজুলি দিয়া সঁজুলিটো দিয়া আপোনাৰ কথা নাই, মাত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰি ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব প্ৰডাকশ্যন আৰু ডেলিভাৰী বিক্ৰীৰ কাৰণে বিক্ৰীৰ কাৰণে। আৰু এই বছৰ আমাৰ মুঠত এটা আছে কি এই বছৰ আমি এগৰাকী শিপিনীৰ পৰা 100খন কাপোৰহে ল'ম এই বছৰ 100টা আইটেম আৰু ওপৰেঞ্চি যিখিনি প্ৰডাকশ্যন হ'ব তেওঁলোকৰ কি হ'ব সেইটোতো তেওঁলোকে পিছত বিক্ৰী কৰিব পাৰে। বৰ্তমান আমাৰ 100খনকে ল'ব। এখনত কৰি বেছিকৈ প্ৰডাকশ্যন যদি কৰে বাহিৰত বেচিব পাৰিব। বাহিৰত বেচিব পাৰে সেইটো কথা নাই। ঠিক আছে ছাৰ, ধন্যবাদ এই কথা আমি জানিব পাৰিলোঁ। ময়ো আৰু মোৰ লগতে আমাৰ যি সহযোগী আছে সকলোৱে জানিব পাৰি সুখী হ'ব নিশ্চয়। থেংক ইউ। তো মই এতিয়া বেংকৰ পৰা আহিম, অলপমান বেংকত কাম আছে, বেংকৰ কাম ধৰণে কৰি বেংকৰ পৰা আহিলোঁ। আহি এতিয়া অলপ সূতা সানি লৈ থ'ব লাগে। য'ত স্বৰ্ণীখন মাৰি এইখিনি সূতা ল'লোঁ, যদি যোৱা যিখিনি বিল হ'ল এনেই আহে এইটো। তাৰপিছত দাম বহুত দাম, মাছ চেল হোৱা হ'ল। আগৰ এই সূতাটো কি সূতা আছিল ছাৰ? এই যিটো ল'ম বুলি ভাবিছিলোঁ চিংগল ব্লিচ সূতা। চিংগল পিচ সূতা, সেইটো দি গামোচা বব নোৱাৰি বোলে, তো মাছ চাছ ল'বলৈ ভাল, দামটো বেছি হ'ল, বেছি নাহক হ'ব। তো সূতা পাতি লৈ আহি গ'লোঁ, এতিয়া বোলে ঘৰত যাওঁ। মই ঘৰৰ পৰা ওলাই হাতে দাদা এটা কৈছিল অলপ মাংস লৈ আহিবি। মাংস ভিডিঅ' কি দাম ছাৰ? কি দাম? 320 লোকেটার দেখা দিছে 320 বোলে। এক পাকে দিছে নেকি? কি মুর খাই আছি নাকি? হা? মুর খাই আছি কি মোৰ? আলে বি ভিডিও বানালে গাই কি আছে? লোকেটার দেখা দিছে দিছে নে? তিন পোৱা দি, এক পাকে 3 পোৱা দি। এই নহয়, ভাগ ভাগ কৰি দিব লাগিব, তাৰমানে নাহালি বেলেগ হ'ব। আৰু এইটো এই মানুহ চাইথ নেকি? বা বঢ়িয়া দেখা আৰু বঢ়িয়া ধৰিলি মস্তি একেবাৰে পুৰা উঠি আছে গাড়ী কটা। লৈ ললো মাংস বনাবাক লাগি ৰেডি খৰাহি কৰা হৈ গৈছে। এতিয়া আমি মাংস বহাই দিলোঁ, বঢ়িয়াকৈ অলপ লাৰি দিলোঁ, তেনেকৈ খাব লাগিব। লাৰি মাংস বঢ়িয়াকৈ বনাইছোঁ। বাহিৰ মাংস হ'ব, মাংস হোৱাৰ পিছত তাত ধুনীয়াকৈ খাম। তো আজিৰ এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বন্ধুসকল। আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ, ধন্যবাদ।